हे दोस्तों কি খবৰ আপোনালোকৰ আজি মই গৈছো ট্ৰেনিংলৈ মোৰ আজি ট্ৰেনিং আছে ৰাতিপুৱা প্ৰায় 4:40 মান বজাত ওলালো আৰু ভাবিছো ট্ৰেইনে যাম যেহেতু নগাঁও যাবলগীয়া ভাড়া মোৰ তাত নাইকিয়া আৰু পইচাটো আহি থাকিব কিন্তু ট্ৰেনিংটো গুচি গ'লে নেক্সট মই ট্ৰেনিংটো নাপাওঁ আৰু কি কম গাইজ তেতিয়াহ'লে বহুত দুখ লাগিছে যে আজি এনে পইচা থাকে কিন্তু আজি পইচা নাই সেইটোৰ কাৰণে মই আজি ৰাতিপুৱা মোৰ ট্ৰেইনিং আছে 8:30 বজাত মই ৰাতিপুৱা 5টা বজাত ওলাবলগীয়া হৈছে ঘৰৰ পৰা ভাগ্যটো ভাল যে মই ট্ৰেইন পাইছোঁ যে মই ট্ৰেইনেৰে গুচি যাব পাৰিম ঘৰলৈ গ'লে ট্ৰেইনিং হ'লে মুঠতে মই নগাঁৱৰ পৰা নগাঁৱলৈ ট্ৰেইনত যাম নগাঁৱতে মোৰ ট্ৰেইনিংটো হ'ব বাকীখিনি আপোনালোকক মই দেখুৱাম এইফালে নগাঁও ষ্টেচন পালোৱে আৰু মই মাত্ৰ 10 মিনিট ৱেইট কৰাৰ পিছতে আহি পেলাই ট্ৰেইনখন পালে আমাৰ ষ্টেচনলৈ তো গাইজ বলক এতিয়া ট্ৰেইনলৈ উঠো আৰু উঠি চাওঁ চিট পোৱা যায় নে নাই নহ'লেতো আৰু থিয় হৈয়ে যাব লাগিব আৰু মোৰ কপালটো ইমানেই ভাল আছিল যে যাৰ কাৰণে মই আজি চিট নাপালোঁ মোৰ থিয় হৈ চাগে যাব লাগিব তো গাইজ মই থিয় হৈ যাত্ৰা আৰম্ভ কৰিলোঁ চাওঁ কি হয় তো দোস্ত এইটো যি আপোনালোকে ভিউটো দেখা পাই আছে স্ক্ৰীনত এইটো আমাৰ দগাঁৱৰে চামধৰা হয় হয়তো আপোনালোকে নামটো নতুন শুনিব পাৰে কিন্তু এইটো চামধৰা হয় আকৌ চামচুৰ বুলি নক'ব দেই এইটো চামধৰা হয় প্ৰায় 50 মিনিট যাত্ৰা কৰাৰ পিছত আহি মই নগাঁৱৰ হবৰগাঁও ষ্টেচনত উপস্থিত হ'লোঁ আৰু খুব কম সময়ৰ ভিতৰতে ট্ৰেইনখন ৰখাই দিব আৰু মই নামি যাম তো ফাইনেলি দোস্ত আহি পেলাই নামি গ'লোঁ মই আৰু এতিয়া প্ৰায় 5:50 বাজে এতিয়া গৈ আছোঁ ভিতৰলৈ চাওঁ ভিতৰলৈ গৈ পেলাই অলপ বহিব পাৰোঁ নেকি বহাৰ জেগা মেগা আছেনে নাই আছেতো চাগে গৈ পেলাই বহিব লাগিব তো পালৈ চাওঁ অলপ বহুত থিয় হৈ আহিছোঁ ন কষ্ট লাগিছে গাইজ পূৰাপুৰি ৰাতিপুৱা হৈ গ'ল আৰু মই এতিয়া বৰ্তমান আছোঁ আমাৰ হবৰগাঁও ষ্টেচনৰ পাৰ্কটোত সেই বেক চাইড দেখিব পাইছে সেই গোটেইখিনি এতিয়া মোৰ যিজন স্পনচাৰ আছে তেওঁৰ ওচৰত কল কৰিছোঁ তেওঁ মোক কল কৰিছিলে মই তেওঁক কৈছোঁ যে মই ঘৰতে আছোঁ মই 7টামান বজাত ওলাই যাম 8টামান বজাত মই নগাঁও থাকিম এনেকৈ কৈছোঁ তেওঁ নাজানে যে মই আজি ৰাতিপুৱা ট্ৰেইনত নগাঁও আহি অলৰেডি মই ষ্টেচনত এই হবৰগাঁও ষ্টেচনত ৰখি আছোঁ ৱেইটিং কৰি আছোঁ টাইম কেতিয়া হ'ব আৰু মই কেতিয়া ট্ৰেইনিঙৰ কাৰণে ওলাই যাম আৰু আচল কথা কেতিয়াবা মাজে মানুহৰ চবৰে পইচা থাকে কিন্তু যেতিয়া পইচাৰ প্ৰব্লেম হয় তেতিয়া এনেকুৱা কিবা এটা হৈ যায় কিন্তু মোৰ ভাগ্যটো বহুতেই ভাল যাৰ কাৰণে মই আজি ৰাতিপুৱা ট্ৰেইনত আহিব পাৰিছোঁ যদি আজি ট্ৰেইন নথকাহেঁতেন আমাৰ ঘৰৰ যদি ষ্টেচন নথকাহেঁতেন ইমানখিনি সুবিধা যদি নথকাহেঁতেন আজি চাগে মই আহিব নোৱাৰিলোহেঁতেন আৰু বহুত মোৰ প্ৰাউড ফিল হৈছে যে আজি মই কি ক'ম আৰু নেক্সট থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'বোৰ আপোনালোকক চোৱাৰ কাৰণে আৰু মোক এনেকৈ ছাপোৰ্ট কৰি থাকিব যাতে মই আগত আৰু ভালকৈ আৰু ধুনীয়া ভিডিঅ' বনাব পাৰোঁ আৰু আপোনালোকক ভাল জেগাবোৰ দেখুৱাব পাৰোঁ আৰু মোৰ লাইফষ্টাইলবোৰ কেনেকৈ চলোঁ আপোনালোকক দেখুৱাব পাৰোঁ নেক্সট মই বিচাৰোঁ যে মোৰ ভিডিঅ' চাই কোনোবা এজন মটিভেট হওক কোনো এজন উঠি পেলাই থিয় হওক আৰু এটা আচল কথা মই কওঁ কি জানে আজি আপুনি বেকাৰ যদি বহি আছে বেকাৰ বহি নাথাকিব বেকাৰ বহি থাকিলে আপুনি যিখিনি টাইম ৱেষ্ট কৰি আছে টাইমখিনি যে গৈ আছে টাইমখিনি কেতিয়াও ঘূৰাই নাপাব আজি আপোনাৰ একো নাই আপুনি মোবাইল আছে আপোনাৰ লগত আপুনি মোবাইলটো উঠাই আপুনি যি আহে মুখেদি তাকে কওক একো কৰিব নালাগে আপুনি যিখিনি জানে সেইখিনিয়ে কওক আপোনাৰ বেছি কিবা ক'ব নালাগে আপুনি নিজৰ নামটো জানে নিজৰ নামটো কওক বাকী যি জানে তাকেই কওক কৈ পেলাই বাছ ভিডিঅ'টো যিকোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপলোড কৰি দিয়ক লাহে চাব আপুনি গ্ৰ' কৰিব পাৰিব লাহে চাব আপুনি আগুৱাই যাব পাৰিব কিন্তু এটা কথা কি জানে মানুহ হেটাৰ্ছ বহুত পিছফালে পৰি যায় হেটাৰ্ছৰ কাৰণে আগুৱাই যোৱাটো মুস্কিল হৈ যায় কিন্তু আপুনি যদি আপোনাৰ গ'ল ছেট কৰি থয় কেতিয়াও আপুনি পিছুৱাই নাথাকে নিজক শক্তিশালী কৰি ৰাখিব যাতে কোনোবাই আপোনাক কেতিয়াও কথাৰ ধাৰাতে ডাউন কৰিব নোৱাৰে ঠিক আছে আৰু গাইজ বেয়া নাপাব বহুত কিবা কথা ক'লোঁ মাজত কিন্তু এতিয়া বলক আগুৱাই যাওঁ আৰু মই আপোনালোকক দেখুৱাম মোৰ গোটেই দিনৰ ব্লগটো আজি মই ট্ৰেইনিংটো কেনেকৈ কৰোঁ কিহৰ ওপৰত ট্ৰেইনিং হ'ব
আৰু মই কিয় ট্ৰেইনিংটো কৰিব গৈছোঁ গোটেইখিনি কথা আপোনালোকক ভাঙি বুজাই মই ব্লগত কৈ দিম। তো গাইজ মই মোৰ স্পনচৰৰ ওচৰত কল কৰিছিলোঁ। মই কৈছোঁ যে এতিয়া প্ৰায় 8টাই বাজিছে। মই কৈছোঁ যে মই নগাঁৱত আছোঁ, হবৰগাঁৱত। তেওঁ কৈছোঁ ক'ত আছা বুলি। মই কৈছোঁ হবৰগাঁৱতে আছোঁ। কৈছে ৰখা মই আহি আছোঁ। তেওঁ ঘৰৰ পৰা ওলালে, তেওঁ মানে মোক লৈ যাব। এতিয়া আপোনালোকে হয়তো ভাবি আছে মই স্পনচাৰ বাৰে বাৰে কৈছোঁ, ছাৰৰ কথা কৈছোঁ। কাৰ কথা কৈছোঁ স্ক্ৰীণত ফটো শ্ব' কৰি দিছোঁ, আপোনালোকে চাই লওক। আৰু গাইজ কি এতিয়া মই ছাৰ আহি আছে, ছাৰৰ লগত বহিটো মই ডাইৰেক্ট এনেকৈ ব্লগ কৰিব নোৱাৰিম ন, ছাৰে গম পাই যাব। আৰু মই লুকাই যিখিনি শ্বুট ল'ব পাৰোঁ সেইখিনি শ্বুট ল'ম আৰু সেইখিনি ভইচ অভাৰ কৰি আপোনালোকক দেখাম। মুঠতে মই যেনেকৈ পাৰোঁ মিলাই ভিডিঅ' বনাই দিম। আৰু গৈ আছোঁ মই এতিয়া, নাজানো ক'ত আছে ছাৰ। আহিলে মোক কল কৰিব। কল কৰাৰ লগে লগে মই আপোনালোকক দেখাম যে সেইফালে বা কোনো ছাইডত আহি আছে। যিটো ছাইডতে আহিব মই মুঠতে আপোনালোকক দেখাই দিম যে এয়া ছাৰ আহি আছে। নেক্সট কথা হ'ল আপোনালোকে স্ক্ৰীণত ফটো দেখা পাইছে, আজি মই ভিডিঅ'তে দেখাই দিম। চাওঁ যিমানখিনি দূৰ পাৰোঁ সম্ভৱ সিমানখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গাইজ কথাটো হ'ল কি, চাগে মই এই ব্ৰিজটো আছে নহয়, ব্ৰিজৰ সিটো পাৰে যাম চিধা। সিটো পাৰে যাম আৰু মোৰ তাত লাগে সিটো পাৰতে ছাৰ আহিব। আৰু মোক চাগে এইটোৱে ক'ব যে তুমি এইটো পাৰত আহা, মই ইয়াতে ৰৈ আছোঁ। এইটোৱে চাগে ক'ব, এনেকুৱাই চাগে ক'ব পাৰে। যদি কয় তেতিয়াহ'লে মোৰ এই ব্ৰিজটোৰ পৰা সিটো পাৰে যাব লাগিব। তেতিয়াহ'লে যদি যাব লাগে তেতিয়াহ'লে মই ৰেডি, লগত আপোনালোককো চুচৰাই লৈ যাম। মই মানে ব্ৰিজৰ সিটো ছাইডত গৈ আছোঁ এতিয়া। আপোনালোকক কৈছিলোঁ ব্ৰিজৰ সিটো ছাইডৰ কথা। সিটো ছাইডৰ পৰা মই চিধা এইটো ছাইডলৈ যাম। মই তাত ৰখি থকা নাই, কাৰণ এনেই ৰখি থকাতকৈ আগুৱাই গৈ থাকোঁ। যদি সিফালে আহি যায় তেতিয়াহ'লে মোৰে ভাল। আৰু মই ভাল মানে তাত গৈ ৰখি থাকোঁ। ছাৰ আকৌ সেই তাৰপৰা উভতি আকৌ এইফালে আহিব লাগিব, ইয়াতকৈ ভাল মই এইফালেই গুচি যাওঁ। মই গাইজ সঁচাকৈ মই ভবা নাছিলোঁ যে মোৰ স্পনচাৰে মোক কিমানখিনি সহায় কৰিব। আৰু ছাৰ যদি আপুনি মোৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনাক মই বহুত বেছি থেংক ইউ। কাৰণ মই নিজেও ভবা নাই যে আপুনি মোক কিমানখিনি হেল্প কৰিছে। মই নিজেও ক'ব নোৱাৰোঁ, মই আন্দাজা লগাব নোৱাৰিম যে আপুনি কিমানখিনি মোক হেল্প কৰিছে। ছাৰ থেংক ইউ ছ' মাছ। দেখা পাইছে ব্ৰিজৰ এইটো মোৰ, আৰু মই ইয়াত থিয় হৈছোঁ। আৰু মোক চব টাইমতে এই জেগাটোত নমাই দি থৈ যায় মোক স্পনচাৰে। আৰু এতিয়া ছাৰ চাগে এইফালৰ পৰা এইখিনিতে আহি ৰ'ব। মই কোনো ইয়াৰ তলত কিয় 4-wheeler কাৰ আছে, মই এইটো মূৰত থিয় হৈছোঁ যাতে ছাৰে মোক ভালকৈ দেখা নাপায়, মই যাতে শ্বুটটো ল'ব পাৰোঁ। আহি গ'ল গাইছ, আহি গ'ল। ছাৰে গাইছ কাৰোবাৰ লগত কথা পাতি আছোঁ, সেইটো চকত মই শ্বুটটো লৈ লৈছিলোঁ। আৰু মই আৰু ছাৰ মিলি আহি গ'লোঁ আমাৰ ট্ৰেইনিং চেণ্টাৰলৈ, য'ত ট্ৰেইনিং হ'ব। সেই দোস্ত বৰ্তমান দেখিব পাইছে আপুনি আমাৰ চেণ্টাৰ, আৰু আমি ইয়াতে আজি ট্ৰেইনিংটো আৰম্ভ কৰিম। ইয়াৰ আগতেও গাইছ মই ইয়াত 2বাৰ ট্ৰেইনিং কৰিছোঁ, কিন্তু তেতিয়া আপোনালোকক দেখাব পৰা নাই ব্লগটো। আৰু এতিয়া আপোনালোকক ফুল ব্লগ দেখাই দি আছোঁ ধুনীয়াকৈ, যিহেতু মই কৰিবলৈ সুযোগ পাইছোঁ। আৰু আমাৰ ইয়াত যিমান ষ্টাফসকল আগতীয়াকৈ আহি গ'ল, সিহঁতে আহি পেলাই খুব ধুনীয়াকৈ ফটো লৈ আছে, বাহ। আৰু আমাৰ ট্ৰেইনিং কৰি থকা অৱস্থাত যাতে ট্ৰেইনিং কৰা মানুহসকলৰ বৰ নালাগে, তাৰ বাবে আমাৰ ট্ৰেইনিঙত আয়োজন কৰা হৈছিলে এটা সৰুকৈ এটা ডান্স, তাত মনোৰঞ্জন কৰিবলৈ। অলমষ্ট 12-12:30 বাজিছে এতিয়া, আৰু আমাৰ লাঞ্চ হ'ল। নেক্সট যেতিয়া বাকী ট্ৰেইনিংখিনি সম্পূৰ্ণ কৰাৰ পিছতহে ঘৰ যাব পাৰিম। অলমষ্ট ট্ৰেইনিং শেষ হওঁতে প্ৰায় 6টা বাজি যাব, 6টামানটো বাজিয়ে যাব। আৰু যিখিনি আপোনালোকক চিন দেখুৱাইছোঁ সেইখিনি বহুত মানে এট্ৰেক্টিভ হয়। আৰু নেক্সট কথাটো হ'ল গাইজ, মই এটা কথা ক'ব খুজি মই পাহৰি গ'লোঁ। এতিয়া আচল কথাটো কওঁ, আপোনালোকে ব্লগটো চাই আছে, ধুনীয়াকৈ এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব নাপাহৰিব। কাৰণ এই ব্লগটোৰ মাজত মই এনেকুৱা কেইবাটাও কথা কৈছোঁ, যদি মানুহে সেই কথাকেইটা মানে মনোযোগ দিয়ে তেতিয়াহ'লে সি লাইফত কিবা এটা কৰিব পাৰিব। 1 নম্বৰ কথা। নেক্সট ছেকেণ্ড নম্বৰটো হ'ল, মই মানে মটিভেট কৰিব খুজিছোঁ মানুহক। মই চবকে মটিভেট কৰিব খুজিছোঁ। মই এইটো ক'ব খোজা নাই যে তুমি মোৰ কথামতে চলা, বা মই কাৰোবাক হেৰি কৰা নাই। মই জাষ্ট মটিভেট কৰিছোঁ। আৰু মোৰ ব্লগৰ মাধ্যমত মই এইটো বুজাব খুজিছোঁ যে আজি মই ইমান বিজি থকাৰ মাজতো মই যদি ব্লগ বনাব পাৰিছোঁ, মই যদি ভিডিঅ' বনাব পাৰিছোঁ, আপলোড কৰিব পাৰিছোঁ, এডিটিং কৰিব পাৰিছোঁ, আপোনালোকেও পাৰিব। আপোনালোকে কিয় নোৱাৰিব? চেষ্টা কৰক,
সফলতা এদিন আহিবই, কষ্ট কৰিলে সফলতা এদিন আহিবই। আৰু কষ্ট কৰিলে কেতিয়াও সফলতা নাহাকে নাথাকে, সফলতা আহে। আৰু ব'লক এতিয়া আমাৰতো ট্ৰেইনিং আকৌ ষ্টাৰ্ট হ'ব। মাজত লাষ্ট ব্ৰেক আছিলে, লাষ্টৰ কাৰণে মই ওলাব পাৰিলোঁ। আৰু ডাইৰেক্ট ভিতৰতো ডাইৰেক্ট এনেকৈ মই ফেচ দেখাই ভিডিঅ' কৰিব নোৱাৰোঁ, কিবা এলাও নাই। তাৰ কাৰণে মই চৰি এক্সট্ৰিমলি। আৰু বহুত কিবা কিবি ট্ৰেইনিং মই দিব নোৱাৰোঁ কেমেৰাৰ সন্মুখত। আৰু আচল কথাটো হ'ল গাইজ, মোৰ ঘৰত যাতে চাগে ৰাতি হ'ব 6টামান বাজিব অলমষ্ট। তেতিয়াহ'লে গাইজ মোৰ ব্লগটো চাই থাকক, আৰু ভাল লাগিলে প্লিজ এটা কমেণ্ট কৰি দিব। ভাল লাগিছে নে বেয়া লাগিছে এটা কমেণ্ট কৰি জনাব। ব'লক আগন্তুক ভিডিঅ'বোৰ অলপ অলপকৈ আপোনালোকক দেখুৱাম। আৰু যিসকলে ইয়াত ভালকৈ কাম কৰিছে তেওঁলোকৰ বাবে আছে বেষ্ট গিফ্ট, আৰু তেওঁলোকৰ প্ৰমোশ্যনো হ'ব। এতিয়া আপোনালোকে দেখা পাইছে কিবা কিবি চলি আছে ষ্টেজত, আৰু ইয়াৰ পিছতে আপোনালোকে প্ৰমোশ্যন দেখা পাব। আজি ট্ৰেইনিংটো শেষ হ'ল, আৰু খোৱা খাদ্যটো বহুত হেভি হৈছে। কেনেকুৱা হৈছে বাৰু খোৱা খাদ্য? মজা, এক নম্বৰ বুলি চোৱাচোন। ঐ ৰব ছাৰ, কোৱাচোন খোৱা খাদ্য কেনেকুৱা হ'ল? আগৰ নিচিনাই বোলে, মজা হোৱা নাই মানে, বাট ঈশ্বৰৰ ছাৰৰ মতে মজা হৈছে। তো গাইজ গমেই পাইছে মজা হৈছে, বাট খোৱাৰ চিনটো দেখুওৱা নাই কাৰণ তাত ছাৰ আছিলে, সেইকাৰণে দেখুৱাব পৰা নাই। একো নাই, নেক্সট টাইম আকৌ দেখুৱাই দিম। আজি যে ট্ৰেইনিঙৰ খানাটো দিছে, খানাটো কেনেকুৱা হৈছে? বঢ়িয়া, বহুত। ए भाई आज की खाना कैसा था? एकदम झकास झकास। और तुम तो फैंटास्टिक बॉम्बास्टिक মাইন্ড ব্লোইং। এইয়া এই চুটটো ভাল লাগে, নাকৰ মাজত এনেকৈ লম্বা কৰি লয়। তো গাইজ বমস্টাস্টিক কি দিলে? বমস্টাস্টিক ন? बॉम्बास्टिक বমবাস্টিক পাহৰি গ'লোঁ দিয়া। বাই 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 গাইজ, মই পাহৰি গ'লোঁ। আকৌ আপোনালোকৰ লগত লগ পাম নতুন এটা ভিডিঅ'। তো গাইজ বাই বাই।